প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ কাৰণ ভিডিঅ'টো কৰি থোৱা আছিল কিন্তু মই দিব পৰা নাছিলোঁ। আপোনালোক নিশ্চয় ভালে আছে, ময়ো অকণমান ভাল পাইছোঁ, গতিকে সেয়েহে ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আৰু ভিডিঅ'টো দিয়াৰ এইটোৱেই কাৰণ হৈছে কাৰণ আপোনালোকৰ যদি কিবা অসুখ হয় পেটৰ, তেতিয়াহ'লে আপোনালোকে উন্নত চিকিৎসাৰ কাৰণে AIG হস্পিটেল হায়দৰাবাদলৈ যাব পাৰে। আৰু মই নতুনখনত আছিলোঁ, আপোনালোকেও সেইখনত থাকিব পাৰে। গতিকে মোৰ ভিডিঅ'টো চাব বুলি আশা থাকিল। ছটা বাজিলে, এতিয়া 6টা বজাত ডালিমৰ জুচ খালোঁ আৰু চাহ খালোঁ বিস্কুট দি, আৰু ভাত অৰ্ডাৰ দি আছে মোৰ, ভাত আনি দি। গতিকে টিভি চাই দি এয়া বহি আছোঁ। এগৰাকী ভণ্টি পালোঁ হায়দৰাবাদত। তেখেত আমাৰ গোলাঘাট জিলাৰে মৰঙীত হয় ঘৰ, নাম হৈছে ৰূপা তামুলী। তেখেতৰ মুখৰে শুনক হায়দৰাবাদখন কেনেকুৱা, তেওঁলোক কেলৈ আহিলে ইয়ালৈ, আৰু চাকৰি কি কৰি আছে, এয়া দেই কোৱা কিবা আশাৰ। মই বৰ্তমান হায়দৰাবাদৰ AIG হস্পিটেলতে থাকোঁ। মোৰ ডিপাৰ্টমেণ্টটো হ'ল মেগলিন ডিপাৰ্টমেণ্ট, আৰু কিন্তু মই কাম কৰোঁ ব্লাড বেংকৰ। আমাৰ যিখিনি হায়দৰাবাদৰ যিখিনি AIG হস্পিটেলৰ পেচেণ্ট হয়, তেওঁলোকৰ মই যিখিনি ব্লাড চেম্পুল হয় মই লৈ যাওঁ, আৰু যিখিনি ব্লাড প্ৰয়োজন হয় সেইখিনি মই লৈ আহোঁ। তাৰপিছত বাকী বৰ্তমান মই অসমৰ মানুহখিনি যিমানখিনি অসমৰ মানুহ ইয়ালৈ আহে, মই তেখেতসকলৰ নামটো বিশেষকৈ নামটোতকৈও মই তেখেতসকলৰ উপাধিটো চাই তেখেতসকলক মই লগ কৰোঁ, আৰু লগ কৰাৰ পাছত মই যিমানখিনি পাৰোঁ তেখেতসকলক মই সহায় কৰোঁ। কেনেকৈ ডক্টৰক লগ পাব, ব্লাড শ্লাড দৰকাৰ হ'লে মই কেনেধৰণে তেওঁলোকক যোগাযোগ কৰি দিব পাৰোঁ, সেইখিনিকে কৰা। বহুত দুখ কষ্টৰ মাজত আহি মই AIG হস্পিটেল পালোঁহি। বৰ্তমান মই ঠিকে আছোঁ। কিবা থাকিলে মোক আপোনালোকে ক'ব। মোৰ নাম্বাৰটো যদি প্ৰয়োজন হয় মই নাম্বাৰটো দি দিম পিছত, মোক লগ পাব নিশ্চয়। এয়াই, ধন্যবাদ। এখেতে মোৰ মানে নামটো পাই পেলাই দুদিনৰ পাছতহে আহিলে, আহি খবৰ খাতি কৰিলে। এতিয়া প্ৰতিদিনেই আহে খবৰ কৰিবলৈ, আৰু মই কেনেকৈ আছোঁ কি আছোঁ সকলোবিলাক কয়, আৰু কিছুমান পৰামৰ্শও দিয়ে। গতিকে ভাল লাগিল, এখেতলৈ ধন্যবাদ থাকিল। যোৱাকালি মোক CT এণ্ডস্কপি কৰিলে, গতিকে তাত ধৰা পৰিলে যে সৰু এটা টিউমাৰ হৈছে, এবছৰমান হৈছে। গতিকে মোক ৰাতিপুৱাই গাউনটো পিন্ধিবলৈ ক'লে, আৰু পিন্ধি আছোঁ। আৰু কোন সময়ত ক'ত যাব লাগে একো কোৱা নাই। এতিয়া লৈ গ'ল ছেকেণ্ড ফ্ল'ৰলৈ, তাত মোৰ এজন ডাক্তৰে সকলো কথা সুধিলে, আৰু গোটেই প্ৰথমৰ পৰা শেষলৈকে সুধিলে। আকৌ দাঁত চালে, আৰু কিবা কিবি চালে, দাঁত সৰু হৈছে নেকি সেইটোও চালে, কিবা অপাৰেশ্যন আগত আছিল নেকি সেইটোও সুধিলে। মোৰতো একো নাই, আৰু যিমানখিনি কৰালে এতিয়ালৈকে সকলোবিলাক নৰ্মেল। গতিকে এক্সৰেটো বাকী আছে, এক্সৰেটো কৰিবলৈ কোনোবা টাইমত নিব। কাইলৈ মোৰ অপাৰেশ্যন আছে, গতিকে তেওঁ অপাৰেশ্যনৰ ফাইল চহী কৰিব, তেতিয়া অপাৰেশ্যন কৰিব। গতিকে মই এতিয়া তাৰপৰা আহিলোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট এতিয়া 7:30 বাজিলে। পিঠা, ইডলি দুখন, ডিমৰ বগাখিনি, আৰু ফল মূল, চাম্বাৰ আৰু এখন দাইল। আজি AIG হস্পিটেলৰ পৰা ঘৰলৈ বিদায়। ৰাতি ফ্লাইট আছে, 12টা বজাত আমাৰ ৰিপৰ্টিং আছে। আমি এতিয়া হোটেলৰ পৰা চাৰমিনাৰ অভিমুখে আহি আছোঁ। হায়দৰাবাদৰ অভাৰব্ৰিজৰ অলৰেডি আহি এইফালে ওলাইছোঁ।
পাইছোঁহি আৰু चलिए 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 काटू कैसे राता हो सावर और कहीं क्या हम तुमसे तुमसे এইবিলাক সদায় থাকে নে চব দেৱালীৰ কাৰণে কলিকতা এয়াৰপৰ্ট আমি 5টা বজাত পালোহি এয়াৰপৰ্টত মই এখন হুইল চেয়াৰতে আহিলোঁ আকৌ যাওঁতে তেওঁলোকে লৈ যাব যোৰহাট বিমানবন্দৰ পালোহি চাৰ্জাৰী ৰুমলৈ মোক নিয়াৰ পাছত তেওঁলোকে এটা স্লাইন দিলে স্লাইন দিয়াৰ পাছত মই একোৱে ক'ব নোৱাৰোঁ তাৰপাছত মোক মোৰ মানে দুৰাতি হৈ গ'ল তাৰ পাছদিনাখন ৰাতিপুৱা যেতিয়া 4টামান বাজিছে তেতিয়া মই অকণমান সাৰ পোৱাৰ নিচিনা হৈছে সকলোৱে মোলৈ চাই আছে ডক্তৰ নাৰ্ছ আৰু তেওঁলোকে আধা ঘণ্টামানৰ পাছত এগৰাকী আহিলে মোক কুলি কৰিবলৈ দিলে মেডিচাইন দি আৰু অন্য এগৰাকী আহিলে বেড সলাই মোৰ গাউন সলাই মোক গা ধুৱাই দিলে এইটো পেকেট ইয়াত পেপাৰ আছে তাৰ পাছত হেৰি মোক মানে এক্সাৰচাইজ কৰিবলৈ দিলে এইটো এটা এক্সাৰচাইজ এইটো ফুফা বুলি কয় তাৰ পাছত হাত ভৰি 10 বাৰ 15 বাৰকৈ মৰাই এক্সাৰচাইজ এটা কৰালে তাৰপাছত আকৌ দুগৰাকী আহি মোক তেওঁলোকে দুয়োগৰাকীয়ে লৈ গ'লগৈ হেৰি সন্মুখতে এখন বাৰাণ্ডা আছে ডাঙৰ তাতে মোক খোজ কঢ়াবলৈ লাহে লাহে খোজ কঢ়াই আনি মোক বেডত বহালে ডক্তৰ দুজন মানে চাই আছে তাৰপাছত তেওঁলোকে মোক এগৰাকী আহি নাৰিকলৰ ডাবৰ পানী খাবলৈ দিলে ডাবৰ পানী খোৱাৰ পাছত প্ৰায় আধা ঘণ্টামানৰ পাছত মোক তেওঁলোকে মোক ৰুমত থৈ আহিলগৈ তাৰপাছত তেওঁলোকে এঘণ্টাৰ মূৰে মূৰে পাইনাপেল আপেল কমলা এইবিলাকৰ জুইচ দি থাকিলে আৰু দাইল হেৰি বাৰ্লি চাগু টমেটো এইবিলাকৰ জুইচ দিলে এঘণ্টাৰ মূৰে মূৰে আৰু তেতিয়া তেওঁলোকে কেণ্ডুলাৰ যোগেদি সকলোবিলাক মোক মেডিচাইন পেইন কিলাৰ ভিটামিন সকলোবিলাক দিলে তাৰপিছত 3 দিন হোৱাৰ পিছত
মই যেতিয়া অকণমান ভাল পাইছোঁ তেতিয়া মোক ভাত খাবলৈ দিলে আৰু ভাত খাওঁতে মেডিচাইন দিছে আৰু মেডিচাইন মানে টেবলেট দিছে আৰু পিছদিনাখন মই অকণমান তাতোতকৈ ভাল পোৱাত তেওঁলোকে সকলোবিলাক টেষ্ট কৰি মোক খাবলৈ দিলে 5 দিনৰ দৰৱ আৰু এদিনৰ এটাকৈ এমাহৰ দৰৱ দি মোক ৰিলিজ দিলে। তেতিয়া মই 2 দিন হোটেলত থাকি আকৌ যোৱাৰ দিনাখন মই তেওঁলোকৰ তাত চেকআপ কৰি ঘৰলৈ আহিলোঁ আৰু 5 দিনৰ পাছত যোৰহাট AG নাৰ্ছিং হোমত গৈ চাৰ্জাৰী ডক্টৰ বিশ্বজিৎ শৰ্মাৰ ছাৰৰ হতুৱাই ষ্টেপুলখিনি উঠাই ল'লোঁ। তাতে মোক কৈ পঠিয়াইছিলে যে যিখন হস্পিটেলৰ পৰা পঠিয়াইছিলে তাতে খুলি দিব, কোনো অসুবিধা নাই। গতিকে যোৰহাট AG নাৰ্ছিং হোমৰ AK শৰ্মা ছাৰ, বিশ্বজিৎ শৰ্মা ছাৰলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আৰু এইদৰে মই গোটেইকেইদিন হস্পিটেলতে কটালোঁ। গতিকে AIG হস্পিটেলৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আৰু প্লেনৰ টিকট কৰোঁতে মোক মই কৈ দিয়া আছিল যে চাৰ্জাৰী পেচেণ্ট বুলি টিকট কৰিবলৈ। তেতিয়া প্ৰত্যেকটো এয়াৰপৰ্টত হায়দৰাবাদ, কলিকতা, যোৰহাট এয়াৰপৰ্টত চাৰ্জাৰী পেচেণ্ট বুলি কোৱাৰ লগে লগে তেওঁলোকে যি হুইল চেয়াৰ দি মোক সহায় আগবঢ়ালে তালৈ সকলো এয়াৰপৰ্টৰ কৰ্মচাৰীলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ মই নতুন ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ আহোঁ।